ভাল খবৰ লৈ আহিছোঁ। তিনিটা শিক্ষকতাৰ পোষ্ট ওলাইছে, টিচাৰ পোষ্ট, বিজ্ঞান, চাৰুকলা, কম্পিউটাৰ। এই তিনিটা বিষয়ত তিনিটা পোষ্ট ওলাইছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বোকাখাতত তিনিটা আচাৰ্য পদৰ পোষ্ট ওলাইছে। আপোনালোকে এই ফৰ্মখন চাই ল'ব পাৰে। মই ইয়াত কৈ দিছোঁ, অৰ্হতা যিবিলাক কোৱালিফিকেশ্যন লাগিব সেইবিলাক হৈছে আপোনালোকৰ গণিত বিষয়ত বা স্নাতকোত্তৰ যাৰ আছে সিহঁতে বিজ্ঞান পদত বেছি অগ্ৰাধিকাৰ পাব। আৰু আপোনালোকৰ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সকলোখিনি জেৰক্স কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ সৈতে জমা দিব লাগিব। আৰু ফাইন আৰ্টৰ কাৰণে যিসকলে এপ্লাই কৰিব তেখেতসকলৰ মিনিমাম কোৱালিফিকেশ্যন বি ফাইন হ'ব লাগিব। কম্পিউটাৰ বিষয়ত PGDCA হ'ব লাগিব। BEd DLEd ডিগ্ৰী থকাজনে বেছি অগ্ৰাধিকাৰ পাব। আৰু সাক্ষাৎকাৰ তাৰিখ তাৰিখ হৈছে 9 তাৰিখ আৰু ফৰ্ম জমা দিয়া লাষ্ট তাৰিখ হৈছে 7 তাৰিখ। আৰু আপোনালোকে লগত 100 টকাকৈ জমা দিব লাগিব। আৰু বোকাখাত শিশু বিদ্যা নিকেতনতে আপোনালোকক সাক্ষাৎকাৰটো ল'ব, লিখিত আৰু মৌখিক দুয়োটা। ধন্যবাদ।